সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল আৰু খাবা গৈছোঁ ৰ'বা আৰু ভাবিছোঁ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি একদম চকুতে পৰিছে ৰ'দটো আজি বতৰ খুবেই ভাল আজি 28 তাৰিখ জানুৱাৰী মাহটো গ'লগৈ আৰু তাকে ভাবিছোঁ দিনটো কি কৰিম দেখাই যাওঁ আপোনালোকক যিমানখিনি পাৰোঁ এতিয়া ভাত খোৱা নাই ৰাতিপুৱা চাহ খাই আজৰি বায়ে ভাত খাব মাতিছে 9টা বজাই নাই কিন্তু দেই আৰু মানে ইমান সোনকালেই বনাই বাৰু আমাৰ ঘৰত যিহেতু আজি হাজবেণ্ড আৰু মা আৰু দেউতা এফালে ওলাই গৈছে সেইটো কাৰণে আৰু সোনকালে বনাই দিলে মায়ে মানে 7টা বজাত ভাত বনাই আজৰি খাবহে লাগে এতিয়া ৰাতিপুৱা সাঁজটো মানে আৰু আপোনালোককো দেখাম আজি কি বনাইছে আৰু ভিতৰলৈ যাওঁ আৰু ৰ'দত অকণমান বহি লৈছিলোঁ গাটো মানে চৰ্দি মানে যেনেকুৱা হৈছে নহয় তো সেইটো কাৰণে তো ৰ'ব দেখাইছোঁ তোমাৰ হৈ গ'ল এই গৰম নকৰিলা মাংস গৰম নকৰিলা তো ৰ'ব দেখাইছোঁ ভাতকেইটা বাঢ়ি লওঁ সেইফালে বায়ে খাই আছে মোৰো বাঢ়ি লওঁ আৰু আজি আমাৰ ৰাতিপুৱা ভাত মাছ ফ্ৰাই এইখিনি লেটা এইটো মোৰ চবতকৈ ভাল লগা বস্তু পাপৰ এইখিনি মাটি দাইল অলপ পাতলাকৈ বনাইছে আৰু এইখিনি লোকেল চিকেন মানে কালিৰ হয় তো আজিৰ ভাত সাজ এনেকৈ এতিয়া অলপমান আজৰি হ'লোঁ মানে কাম বন কৰি এতিয়া আজৰি আৰু বহি আছোঁ পূৰা ৰ'দ লৈ মানে এইটো ছাইডে মোৰ ৰুমটোতো অলপ মানে এচিকুটো ৰ'দ নপৰে তো এইফালে বাৰ ৰুম বুলি ক'ব নাই চবৰে ৰুম আৰু ইয়াত বহি আছোঁ পূৰা ধুনীয়াকৈ ৰ'দটো আহিছে মনটো ভাল লাগি যায় ৰ'দটো ল'লে ইমান দিনৰ পৰা মানে ৰ'দ নাই বৰষুণ দিয়ে মানে বতৰ বেয়া আৰু দেই বৰষুণ ইমান নিদিয়ে কালি কিন্তু ভালেমান বৰষুণ দিছে ভালেমান দেৰি মানে আৰু অথনি আজিও ইনফেক্ট মানে ৰ'দটো এবাৰ ৰ'দ দিছে এবাৰ বতৰ বেয়া কৰিছে তথাপি এতিয়া ধুনীয়াকৈ ৰ'দটো আহিছে ৰ'দত বহি ভাল লাগে আৰু ভাত পানী বনাই মানে আজৰি খাব লাগে নাখাওঁ নেকি খাবলৈ মন নাই যোৱা অথনি ভালেমান খাই দিলোঁ পূৰা ভালকৈ আৰু কাপোৰ চিলাবলৈ গৈছিলোঁ মানে তো তাতে চাহ দিলে পিঠা দিলে সেনেকৈ খাই গৈ মানে ইমান ভোক লগা নাই জলপানে চাগে কিবা এটা খাই দিম নেকি বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ জলপান তো ভাবিছোঁ আজি জলপানে খাওঁ ভাত খাওঁ বুলি তো সেয়াই আৰু সেইবিলাকে কৰি আছোঁ বিশেষ একো কাম নাই কি কৰিব আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা জনাবচোন আমাৰ ইয়াত মানে মহাৰত মানে এবাৰ ৰ'দ এবাৰ মানে বতৰ একেবাৰে বেয়া কৰি দিয়ে আজিহে মানে বহুত ভালকৈ ৰ'দটো ওলাইছে আৰু মাহেঁতি ওলাই গৈছিলে আহি পোৱাহে নাই এতিয়ালৈকে শিৱসাগৰলৈ গৈছিলে তাকে ভাত পানী বনাইতো আজৰি মইতো নাখাওঁ তাৰপিছত সেই এতিয়া পালেহি খাব আৰু ফোনত বিজি ভাইটি কিবাকিবি কৰি আছে আমি তিনিটাই আছোঁ ঘৰত আৰু এতিয়া মালৈ ফোন কৰিছিলোঁ পামহি বুলি কৈছে আৰু অলপ দেৰি পিছত তো ঠিক আছে চাই থাকিব কিবা কিবি দেখাই আছোঁ আৰু আজি নেক্সট ডে কালি ভিডিঅ' কৰা নহ'ল এতিয়া আমি ভাবিছোঁ চাগে ৰাতিখন ক'ত গৈ আছোঁ বুলি একচুৱেলি ৰাতি হৈ থকা নাই এতিয়া
ৰাতিপুৱা হ'ল নেক্সট ডে যিহেতু ৰাতিপুৱা 5:30 বাজিছে পুৱাতে একদম আমি গৈ আছোঁ যোৰহাটীসকলে সোনকালে গৈ আছোঁ যিহেতু আমি ভাবিছোঁ শৰণ ল'ম বুলি কাৰণে আজি আইনতী সত্ৰত আৰু বহুত বেছি ঠাণ্ডা ইমান কুঁৱলী দেখিছেনে পোহৰ হ'ল কিন্তু কুঁৱলী মানে সাংঘাতিক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমি আহি সত্ৰ পাই গ'লোহি মানে পুৰা কুঁৱলী আৰু এতিয়া মেইন দুৱাৰখন পালোহি সত্ৰ এখন হ'ল আইনতী সত্ৰ সেইফালে দেখিছেনে ইমান বেছি কুঁৱলী একদম পূৰা আন্ধাৰ হৈ আছে আৰু বিৰাট বেছি ঠাণ্ডা লাগিছে মানে বহুত ঠাণ্ডা লাগিছে আৰু আমাৰ শৰণ লোৱা হৈ গ'ল নামঘৰৰ কিনাৰে কিনাৰে গৈ আছোঁ আৰু এতিয়া যামগৈ আৰু এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ সেইকাৰণে নীলকণ্ঠত সোমাইছোঁ খাবৰ কাৰণে আৰু ইয়াত খাই বহুত ভাল লাগে ৰ'ব দেখাই আছোঁ থালিখন এয়া দিছেহি ভেজ থালি বহুত টেষ্টি খাবলৈ বৰ ভাল আপোনালোকেও আহিলে খাব আৰু বৰ তৃপ্তিৰে এসাঁজ খালোঁ বিৰাট ধুনীয়া ধুনীয়া খানা দিছিলে আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঠিক আছে আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব